আৰু মোৰ সহপাঠী আৰু জুনিয়ৰসকল কি কম কি নাকম নাজানো মই এই স্মৃতিবোৰ সদায় মনৰ পাতত একদম থাকিব। মোৰ মনৰ অনুভৱ মনোজ ছাৰে বহুত আমাৰ কবিতা লিখিব ঘোষণা কৰিছিলে। মই ভুল হ'লে কবিতাটোৰ শিৰোনাম দিছোঁ এমুঠি স্মৃতি দুখোলা। সৰুদিনা আহিছিলোহে যাবৰে হ'ল এনে লাগে যেন এই আহিলোঁ এই যাম তাৰে মাজতে বহুতো স্মৃতি দুখোলাৰে কটকটীয়া হ'ল মোৰ স্মৃতি ভঁৰাল। কি পালোঁ কি নাপালোঁ নাজানো, কিন্তু পোৱাতকৈ নোপোৱা সংখ্যাৰ কম। পুৰণি ঘৰ দি আগবাঢ়ি যাম নতুনলৈ বুলি। যেতিয়া এই স্মৃতিবোৰে বৰকৈ আমনি কৰিব ঘূৰি যাম এই দিনবোৰৰ ঠিকনা বিচাৰি। কি ক'ম, ইমান মোৰ বেয়া লাগিছে। বহুত মানে মোৰ স্মৃতি জড়িত হৈ আছে দুবছৰীয়া যাত্ৰাত। প্ৰথম আহিছিলোঁ এই অহা দিনবোৰ মই আজিও মানে চকুত স্মৃতিবোৰত একদম মোৰ সজীৱ হৈ আছে। প্ৰথম ক্লাছটোত মই আহমেদ ছাৰক পাইছিলোঁ। আহমেদ ছাৰৰ ক্লাছটোত কৈছিলে ভাইটি উঠি আহাচোন, মোৰ লগে লগে তুমি নাচিবা। মইতো নাচিব কেতিয়াও নাজানো। মই ভয়ে ভয়ে উঠি আহিছিলোঁ, লগৰবোৰে হাঁহিছিলোঁ। নতুন হৈ আছিলোঁ মই বুজি নাচিলোঁ। সকলোতকৈ অলপমান মই পিছত আহিছিলোঁ, অলপমান পিছত। তাৰপিছত মোৰ লগতে আছিলে মোৰ ডিপুদাও মোক উঠি আহিবলৈ কৈছিলে। আমি দুয়োটাই চেষ্টা কৰিছিলোঁ। চেষ্টা কৰি থকা মুহূৰ্তত মোৰ মৰমৰ বান্ধৱী হিমাদ্ৰীয়ে বহুত হাঁহি আছিলে। হাঁহি ক'লে যে হিমাদ্ৰী তাই নামটো চাই নাজানে, মই না তুমিও উঠি আহা। আমি তিনিওটাই কি বুলি কয় ছাৰৰ উমলাগি প্ৰথম ভয় লাগিছিল, পিছলৈ মোৰ সেইবোৰ এতিয়া ভাবোঁ যে হয় সেই দিনবোৰ ইমান ধুনীয়া আছিল। ইভাৰ কথা মোৰ মনত পৰে। ইভাৰে যেতিয়া ক্লাছটো হুলস্থুল কৰে তুমি উঠি আহাচোন সকলোকে মনে মনে থাকিবলৈ দিয়া। এই দিনবোৰে মোৰ একদম মনত পৰে। কুন্দ ছাৰৰ লগতো মোৰ অকণমান কেতিয়াবা ক্ষমা কৰি দিয়ে। সকলো ছাৰ বাইদেউসকলে মোৰ সহস্ৰ প্ৰণিপাত জনাই মোৰ শিক্ষাৰ্থীসকলক মোৰ বন্ধু বান্ধৱীসকলক মৰম জনাই মোৰ এইখিনি সামৰণি লৈছোঁ। মই কি কৈছোঁ নাজানো, ভুল হ'লে ক্ষমা কৰিব। ধন্যবাদ।